তো 2.0 এই চিনেমাখনত এটা গুৰুত্বপূৰ্ণ মেছেজ আছিল যে কিদৰে মোবাইল ৰেডিয়েশ্যনৰ ফলত চৰাই চিৰিকটিবোৰৰ মৃত্যু হৈছে, কিদৰে ইয়াৰ ফলত চৰাই চিৰিকটিৰ সংখ্যা কমি গৈছে, আৰু এই মেছেজটো সম্পূৰ্ণৰূপে প্ৰতিফলন ঘটিল নেদাৰলেণ্ডত। তো হেল্ল' বন্ধু বান্ধৱীসকল, মই পলাশ ৰাজখোৱা আৰু আপোনালোকে চাইছে য়ো বছ। আজি দুসপ্তাহৰ আগতে নেদাৰলেণ্ডৰ এখন হেক নামৰ চহৰৰ এটা ডেটছ নামৰ ৰেলৱে ষ্টেচনত 5G নেটৱৰ্ক টেষ্টিং কৰিছিল আৰু তাৰ ফলত বহুতো চৰাই চিৰিকটি 300ৰো অধিক চৰাই চিৰিকটি তাত মৃত্যু হয়। বহুতে এই বাতৰিটো বহুতে ফেক বুলি কৈছে, গতিকে আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰিম এই বাতৰিটো কিমান সঁচা কিমান মিছা। আপোনালোকে যদি এই নিউজটোৰ গভীৰতালৈ যায় তেতিয়াহ'লে দেখি আচৰিত হ'ব যে এই যিটো 5G টেষ্টিং, এই টেষ্টিংটো ডেটছ ৰেলৱে ষ্টেচনৰ কৰা হৈছিল আৰু এই যিমানবোৰ চৰাই মৰিছিল সেই চৰাইবোৰ মৰিছিল এখন পাৰ্ক, আৰু এই পাৰ্কখন আছিল সেই ডেটছ ৰেলৱে ষ্টেচনৰ ওচৰত। নেদাৰলেণ্ডৰ এই হেক চহৰত যি চৰাই চিৰিকটি মৃত্যু ঘটিছে তাৰ বাহিৰে নেদাৰলেণ্ডৰ আৰু কোনো ঠাইৰ পৰাই এই চৰাই চিৰিকটি মৃত্যু হোৱাৰ খবৰ অহা নাই। আৰু বহুতে কৈছে যে এই চৰাইবোৰে হয়তো কিবা বিষাক্ত বস্তু খাইছিলে, হয়তো নাইবা জলবায়ু পৰিৱৰ্তনৰ বাবে হয়তো চৰাইবোৰৰ মৃত্যু হৈছিলে। কিন্তু আৰম্ভণিতে ইয়াৰ প্ৰথম পৰীক্ষাতে দেখা পোৱা যায় যে এই চৰাইবোৰৰ ইণ্টাৰনেল ব্লিডিং হৈছিল আৰু যাৰ ফলত এই চৰাইবোৰৰ মৃত্যু ঘটিছিল। এই যি ডেটছ ৰেলৱে ষ্টেচন, সেই ৰেলৱে ষ্টেচনৰ ওচৰত এটা পুখুৰী আছিল য'ত বহুতো চৰাই পানীত চৰি আছিল, আৰু যেতিয়া এই 5G টেষ্টিং কৰিছিলে তেতিয়া বহুতো চৰাই ৰেডিয়েশ্যনৰ পৰা বাচিবৰ বাবে মূৰটো পানীত জুবুৰিয়াই দিছিল। আৰু এই সকলোবোৰৰ পৰা এটাই প্ৰশ্ন উত্থাপিত হয় যে আহিবলগীয়া বছৰত অৰ্থাৎ 2019ত হয়তো ভাৰততো 5G টেষ্টিং হ'ব। ভাৰতত চৰাই চিৰিকটি বহুত কম, চৰাই চিৰিকটি প্ৰায় নাই, গতিকে 5G টেষ্টৰ ফলত যে ভাৰতৰ পৰা একেবাৰে চৰাই নাইকিয়া হৈ যাব সেইটো খাটাং। পুনৰবাৰ এই 2.0 চিনেমাখনৰ প্ৰসংগলৈ আহিছোঁ। সেই চিনেমাখনত দেখুওৱা গৈছিল যে পক্ষীৰাজনে মানুহৰ মাজত প্ৰচাৰ চলাইছিল যে মোবাইল ৰেডিয়েশ্যনৰ ফলত কিদৰে পক্ষীকুলৰ বিনাশ হৈছে, কিদৰে পক্ষীকুলৰ মৃত্যুমুখত পৰিছে, মানুহৰ মাজত প্ৰচাৰ চলাইছিল। কিন্তু মানুহে তেওঁক গুৰুত্ব দিয়া নাছিল। তেওঁক বহুতে ঠাট্টা কৰিছিল, বহুত কিবা কিবি কৰিছিল। লাষ্টত তেওঁ ছুইচাইড কৰে আৰু তেওঁৰ আত্মাটোৱে এক ভয়ংকৰ ৰূপ ধাৰণ কৰি কিদৰে চহৰখনত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আমি চিনেমাখনত দেখা পোৱা গৈছোঁ। আৰু এই 2.0 চিনেমাখনত পক্ষীৰাজন চৰিত্ৰটো যিটোত অক্ষয় কুমাৰে অভিনয় কৰিছিল, এই চৰিত্ৰটো কোনো কাল্পনিক চৰিত্ৰ নাছিল, অৰ্থাৎ এই চৰিত্ৰটো বনাই লোৱা চৰিত্ৰ নাছিল। এই চৰিত্ৰটো এজন সঁচা ব্যক্তিৰ ওপৰত আধাৰিত আছিল। চেলি মইজুদ্দিন এজন ব্যক্তি যাক বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কোৱা হয়, তেওঁৰ ওপৰত এই গোটেই চৰিত্ৰটো আধাৰিত। তেওঁ চৰাই চিৰিকটি সম্পৰ্কে বহুত পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু ইয়াৰ সম্পৰ্কে বহুত তথ্যও দাঙি ধৰিছিল, যিবোৰ তথ্য আজিৰ বিজ্ঞানীয়ে সত্যতা বুলি প্ৰমাণ কৰিছে। এতিয়া হয়তো এটা প্ৰশ্ন উত্থাপন হ'ব যে 5G নেটৱৰ্কৰ জৰিয়তে যে চৰাই চিৰিকটি মৃত্যু হৈছে, 2G 3G বা 4G নেটৱৰ্কত কিয় চৰাই চিৰিকটি মৃত্যু হোৱা নাই? এইটো আমি পেৰামিটাৰৰ জৰিয়তে আমি ভালদৰে চাব পাৰোঁ যে যেতিয়া আমি ডাটা আপগ্ৰেড কৰোঁ, যেতিয়া আমি ডাটা সলনি কৰোঁ, অৰ্থাৎ তেতিয়া নেটৰ স্পীডো সলনি হৈ যায়। উদাহৰণস্বৰূপে চাবলৈ গ'লে আগতে আমি যেতিয়া 2G নেট ব্যৱহাৰ কৰিছিলোঁ তেতিয়া তাৰ স্পীড কম আছিল, অৰ্থাৎ তাত ডাটা কমকৈ গৈছিল। যেতিয়া 3G ব্যৱহাৰ কৰিলোঁ তেতিয়া তাতকৈ অলপ স্পীড বৃদ্ধি হ'ল। 4G এতিয়া ইউজ কৰি আছোঁ, সেই 4G ফলতো মানে স্পীডটো বাঢ়ি গৈছে। আৰু যেতিয়া আমি 5G ব্যৱহাৰ কৰিম তেতিয়া স্পীড হয়তো আৰু বাঢ়ি যাব, আৰু যাৰ ফলত মোবাইল ৰেডিয়েশ্যন বহু পৰিমাণে বৃদ্ধি হ'ব, আৰু তাৰ ফলতে এই যিমানে বাঢ়ি গৈ থাকিব সিমানেই চৰাই চিৰিকটি প্ৰকৃতি বিনষ্ট হৈ গৈ থাকিব। গতিকে এই 5G নেটৱৰ্ক টেষ্টিঙৰ ফলতে এই চৰাই চিৰিকটিবোৰৰ মৃত্যু হ'ল। এই কথাটো অফিচিয়েলি এনাউন্স কৰি দিয়া নাই যে এই 5G বাবে যে এই চৰাই চিৰিকটিবোৰৰ মৃত্যু হ'ল। আপোনালোকে যদি এই নিউজবোৰ ভালদৰে চায়, অৰ্থাৎ ইউটিউবত যদি ভালদৰে চায়, তেতিয়াহ'লে 99% নিশ্চিত হ'ব যে এই 5G নেটৱৰ্কৰ ফলতেই চৰাই চিৰিকটিবোৰৰ মৃত্যু হ'ল। এই 5G নেটৱৰ্কৰ ৰেডিয়েশ্যনৰ যিটো মাত্ৰা সেইটো বহুত বেছি বৃদ্ধি হৈ যায়। ইয়াৰ প্ৰভাৱ অকল চৰাই চিৰিকটিৰ ওপৰতে নপৰে, হয়তো আমাৰ মানুহৰ ওপৰতো পৰিব পাৰে, কিন্তু এই কথাটো বুজালৈ হয়তো আমাৰ বহুত দেৰিও হৈ যাব।
বাকি আজিলৈ ইমানে যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিওটো লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক আৰু আগলৈও যদি এনেকুৱা ভিডিও চাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা সেই বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই কিবা ভিডিও দিলে আপোনালোকে তাৰ নটিফিকেশ্যন অতি সোনকালে পায় বাকি আজিলৈ ইমানে ওকে টাটা বাই